হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো হৈছে এটা ৰেচিপি ভিডিঅ'। আজি মই বনাবলৈ গৈ আছোঁ প্ৰসাদৰ পকৰি। হয়তো আপোনালোক বহুতেই জানেই, হ'লেও ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি। এয়া প্ৰসাদ লৈ ল'লোঁ। এতিয়া লগত লৈ ল'ম পিঁয়াজ, জলকীয়া আৰু আদা। পিঁয়াজকেইটা সৰু সৰুকৈ কাটি ল'ম। এয়া প্ৰসাদ ৰেডি হৈ গ'ল আৰু ইয়াত দি দিম পিঁয়াজ আৰু জলকীয়া। এয়া চব এটা ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া নিমখ দি দিছোঁ অলপমান আৰু মছলা দি দিছোঁ। এয়া ৰেড চিলি পাউডাৰ অলপো দি দিছোঁ, যিহেতু জ্বলা হ'লে খাই অলপমান ভাল লাগিব। অলপমান জিৰা পাউডাৰ, যিহেতু পকৰীৰ লগততো কিবা এটা খাবই লাগিব, সেয়ে মই বনাইছোঁ চাটনি। আৰু মই বনাম বাদাম আৰু নাৰিকলৰ চাটনি। এয়া বাদাম অলপ গৰম কৰি লৈছোঁ আৰু এয়া নাৰিকল। এয়া বাদাম ৰেডি হৈ গ'ল। আৰু বাদামৰ বাকলিটো গুচাবলৈ হ'লে ডলাত দিলে অলপমান সহজ হয় গুচাবলৈ। এয়া চব কি ধুনীয়াকৈ বাকলিখিনি এৰাই থাকিল। এয়া চাটনিত দিবলৈ মই ছিঙিব আহিছোঁ নৰসিংহ পাত। এয়া চব ৰেডি হৈ গ'ল। এয়া নহৰু, জলকীয়া, নৰসিংহ পাত, বাদাম, নাৰিকল, আদা মিক্সাৰত দি দিম এতিয়া ধুনীয়াকৈ। নিমখ অলপ দি দিছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ পকৰীকেইটা বনাই লওঁ। এয়া ৰেডি হৈ গ'ল। এয়াই আছিলে মোৰ আজিৰ ভিডিঅ'। আপোনালোকে যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এয়া লাষ্টত মা আৰু আণ্টিক খুৱাই লৈছোঁ। এনেকুৱা পালে তেওঁলোকে কমপ্লিমেণ্টটো ল'ম। কেনেকুৱা হৈছে আণ্টি, খাই চাওকচোন। এয়া চাটনি লগাই লৈছোঁ। কেনেকুৱা হৈছে? মজা মজা। আপোনালোকে বনাই খাবলৈ বৰ ধুনীয়া বনাই কিন্তু দেই আমাৰ মুনুজনী। এয়া মাক টেষ্ট কৰি চাব দিছোঁ। কেনেকুৱা হৈছে কোৱা? মজা মজা। ছোৱালী একদম পাকৈত ৰান্ধনি মানে এইবিলাক আৰু বনোৱা। এই মনে মনে মাহঁতে চুপ খাইছিলে দেই। কেনে আকৌ কমপ্লিমেণ্টটো নলয়, সি ভাল পাইছিলে কেনে খাইছে।